নমস্কাৰ, মই মনি। আপোনালোক সকলোকে মই অন্য এটি ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ৰেচিপি হৈছে আলু আৰু বেঙেনাৰ ৰেচিপি। বহুতে হয়তো এনেদৰে বনাবলৈ জানে, কিন্তু মইনো কেনেদৰে বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তেন্তে পলম নকৰি আজি ৰেচিপিটো আৰম্ভ কৰোঁ। মই এনেদৰে আলু আৰু বেঙেনাখিনি কাটি লৈছোঁ। আলুখিনি অকণমান এনেদৰে দীঘলীয়া চাইজত কাটি লৈছোঁ। আৰু এয়া মিহিকৈ কাটি লোৱা বিলাহী, পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া। প্ৰথমতে মই ফ্ৰাই পেন এখন গৰম হ'বলৈ দিলোঁ। তাত দি দিলোঁ প্ৰয়োজন অনুসৰি অকণমান তেল। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত দি দিলোঁ হালধি গুড়ি অকণমান। হালধিখিনি ভালকৈ এবাৰ লৰাই লৈ তাত দি দিলোঁ মই আলু আৰু বেঙেনাখিনি। এইখিনি মই প্ৰথমতে অকণমান ফ্ৰাই কৰি ল'ম। গোটেইখিনি এবাৰ ভালদৰে এনেদৰে লৰাই ল'লোঁ আৰু তাত দি দিলোঁ মই এতিয়া সোৱাদ অনুসৰি নিমখখিনি দি আকৌ এবাৰ ভালদৰে লৰাই লৈছোঁ। এইখিনি মই তেতিয়ালৈকে ফ্ৰাই কৰিম যেতিয়ালৈকে আলুখিনি নিসিজে। এতিয়া মই ঢাকনি লগাই দিলোঁ। মাজে মাজে ঢাকনিখন গুচাই এনেদৰে লৰাই দিছোঁ। 2-3 বাৰ ঢাকনি লগাই ফ্ৰাই কৰাৰ পিছত আলুখিনি সম্পূৰ্ণ সিজি যায়। আলুখিনি এনেদৰে মই ভাঙি চালোঁ সিজিলে নে নাই। আলুখিনি সিজি গৈছে। এতিয়া মই এইখিনি নমাই থৈ দিম আৰু মই কেৰাহী এটা উঠাই দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াত দি দিলোঁ তেল। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত দি দিলোঁ অকণমান গোটা জিৰা। গোটা জিৰাখিনি দিয়াৰ পিছতে মই ইয়াত দিলোঁ পিঁয়াজ আৰু জলকীয়া। এইখিনি ভালদৰে লৰাই ল'লোঁ আৰু অকণমান ৰংটো সলনি হোৱালৈকে ফ্ৰাই কৰিলোঁ। আৰু তাৰপিছতে মই ইয়াত দি দিলোঁ পিচি লোৱা আদা নহৰুখিনি দি অকণমান কেঁচা গন্ধটো যোৱালৈকে ফ্ৰাই কৰি মই ইয়াত দি দিলোঁ মিহিকৈ কাটি লোৱা বিলাহীখিনি দি এবাৰ ভালদৰে লৰাই ল'লোঁ। আৰু তাত মই দি দিলোঁ হালধি গুড়ি আৰু সোৱাদ অনুসৰি অকণমান নিমখ মই আগতেও এবাৰ ব্যৱহাৰ কৰিছোঁ বাবে এতিয়া কমকৈ ব্যৱহাৰ কৰিলোঁ। আৰু এতিয়া ইয়াত দিম মই জলকীয়া গুড়ি, জিৰা গুড়ি আৰু গৰম মছলা। গোটেইখিনি এবাৰ ভালদৰে লৰাই ল'লোঁ আৰু এইখিনি মই তেতিয়ালৈকে ফ্ৰাই কৰিম যেতিয়ালৈকে মছলাখিনি সম্পূৰ্ণ শুকাই নাযায়। মছলাখিনি প্ৰায় মোৰ শুকাই গ'ল। এতিয়া মই ইয়াত দি দিছোঁ ফ্ৰাই কৰি লোৱা বেঙেনা আৰু আলুখিনি। এতিয়া এইখিনি মই সাৱধানে লৰাইছোঁ কাৰণ আলুখিনি ভাঙিব পাৰে বুলি। চব্জিখন এনেদৰে মই কম জুইত 5 মিনিট সময় ৰাখি দিম আৰু মাজে মাজে এনেদৰে লৰাই থাকিম। এতিয়া মোৰ আজিৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এয়া মই এখন প্লেটত এনেদৰে উলিয়াই লৈছোঁ। চাওকচোন চব্জিখন দেখিবলৈ কিমান ধুনীয়া হৈছে নহয়নে বাৰু? আৰু খাবলৈও বহুত টেষ্টি হয়। বনাবলৈও একেবাৰে ইজি। যিসকলে এনেদৰে বনাই নাই পোৱা ইচ্ছা কৰিলে এনেদৰে বনাব পাৰে। ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। যদি মোৰ ভিডিঅ'টি চাই ভাল পালে আপোনালোকে প্লিজ লাইক কমেণ্ট কৰিব আৰু কোনোবা যদি আজি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।